ভাইৰেল বয় দ্য চাইকেল ৰাইডাৰ ওচৰত আহি আছো গুড মৰ্নিং গাইজ অল অফ ইউ আজি ছানডে স্পেচিয়েল বুলি ৰাইড এটাত যাম একচুৱেলি তো মই এতিয়া আহি আছোঁ আমাৰ মানে ছাইডতে থকা ট্ৰাইবেল গাঁও এখনলৈ তাতে মানে আজি ছানডে ন আমাৰ ছানডে ইয়াতে মানে গাহৰি কাটে চ' মই গাহৰি নিব আহি আছোঁ আৰু ক'ত যাম আজি গাহৰি নি আপোনালোকক কৈ আছোঁ পাছত তো ইমানেই তো বলক গাহৰিটো ফাৰ্ষ্ট লৈ লওঁ গাহৰিটো লৈ আকৌ মই ৰিটাৰ্ণ হ'ম মানে ঘৰলৈ একচুৱেলি তাৰপিছত ঘৰলৈ আহি গা পা ধুই মেলি যাম ৰাইডত তো চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈ আৰু এটা কথা মই মানে সোনকালে অহা আৰু এটা ৰিজন আছে চ' ৰিজনটো মানে কি হেৰি গাহৰিটো মই যদি এতিয়া পাইছে 7:30 মই যদি কমেও 8টামান 8:30মান বজাত আহিলোহেঁতেন নহয় তেতিয়া মানে মই গাহৰি নাপাওঁ সেইটো কাৰণে মই সোনকালে ওলাই দিলোঁ সোনকালে আহিলোঁ তো ফাৰ্ষ্ট গাহৰিটো লৈ লওঁ যদি নাপাওঁ কেঞ্চেল হৈ যাব প্লেনিং তো আৰু আজি মানে ধামাকাদাৰ মানুহ এজনৰ ওচৰলৈ গৈ আছোঁ মানে গাহৰিটো লৈ লওঁগৈ ফাৰ্ষ্ট তো কি গাইজ ফাইনেলি পালোহি এই লৈ লওঁ গাহৰিটো হা অঁ মাংস ল'ব আহিছোঁ চাওক না গাহৰিটো কেনেকুৱা দাদাজনে কিবা কৈ আছে তো গাইজ এয়া গাহৰি আমি ল'ম এতিয়া লৈ গৈ আছোঁ তো অ'কে গাইজ এতিয়া গা পা ধুই মই পূৰা ৰেডি আহি আছোঁ এতিয়া বাজিল 10:30 তো এতিয়া মই ক'ত যাম বুলি কৈছিলোঁ তো আপোনালোকক এতিয়া মই মেইন কেছটো কৈছোঁ আপোনালোকে শুনক দ্য মষ্ট ভাইৰেল বয় দ্য চাইকেল ৰাইডাৰ ওচৰত আহি আছোঁ বৰ্তমান তো সি কালি মই তাক কল কৰিছিলোঁ বোলে পাৰ্টি এটা কৰিম আৰু ৰাইডত যাম সি মোক মাতিলে তো মই আজি এতিয়া গৈ আছোঁ দ্য চাইকেল ৰাইডাৰৰ ওচৰলৈ তো চাইকেল ৰাইডাৰ মাংস লৈ লৈছোঁ গাহৰি তো পাৰ্টি কৰিম সিও মোৰ লগত যাব আজি বাইকত আজি তাৰ চাইকেল ৰাইড নহয় মোৰ লগত উঠিব সি আজি আৰু সিও ভিডিঅ' বনাব তো গৈ থাকক ব'লক মোৰ লগত ডাইৰেক্ট চাইকেল ৰাইডাৰ ঘৰত লগ পাই আছোঁ আৰু সি মানে বৰ বেয়াকৈ মানে ভাইৰেল হৈ গৈছে আমাৰ মাজুলীৰ পৰা একমাত্ৰ সিয়ে চাইকেল ৰাইডাৰ মাজুলীৰ আৰু সি বৰ বেয়াকৈ ভাইৰেল আৰু তাতে চাইকেল ৰাইড কৰিছে আৰু বহুত দূৰ জেগা গৈছে সি ফাৰ্ষ্ট গৈছে তো মাজুলীটো যোৰহাট ছেকেণ্ড গৈছে মাজুলীটো ডিব্ৰুগড় থাৰ্ড গৈছে মাজুলীটো জোনাই আৰু নেক্সট প্লেনিং আছে তাৰ হেৰি মাজুলীটো নলবাৰী চ' নলবাৰীত ডিম্পু বৰুৱাক লগ কৰিব সি কৈছিলে তো তাৰ মানে ঢেৰ প্লেনিং আছে আৰু 50,000 ছাবস্ক্ৰাইবাৰ হ'লে বোলে সি লাডাখ যাব চাইকেল লৈ অ' মাই গড মানে ভাবিব পৰা নাই লাডাখ সি চাইকেল লৈ কেনেকৈ যাব তো তাক লগ পাই লৈ তাৰ এক্সাইটমেণ্টৰ কথাবোৰ আমি শুনিম তাৰ জোচবোৰ আমি পাতিম তাৰ লগত তো ব'লক কেনেকৈ ভিডিঅ' চাই থাকিব মোৰ লগত কেনেকৈনো তাৰ ইমান জোচ আহি গ'ল চাইকেল তো কি গাইজ ফাইনেলি পালোহি আমি চাইকেল ৰাইডাৰৰ ঘৰত এইখন এটা চাইকেল ৱাও মজা লাগিছে চাইকেলখন ৱাও চেক্সি তো সি ওপৰত আছে তো তাক লগ কৰি লওঁগৈ এইখন গিৰি গৈছে দেখোন গাইজ এইখনে তাৰ সপোন এইখনে তাৰ ইনস্পিৰেশ্যন এইখন লৈ সি চব জেগা যায় আৰু তাৰ ড্ৰিম আছে এইখন লৈ বহুত দূৰ যোৱা তো গাইজ চাই থাকক এটা ঘৰ এইফালে চাইকেল ৰাইডাৰ ৰখি আছে নমস্কাৰ থেংক ইউ আৰু ই মোক আজি ফুৰাবগৈ ই ডেষ্টিনেশ্যন লৈ যাব মোৰ ডেষ্টিনেশ্যন মই আজি চিলেকশ্যন কৰা নাই ই ডেষ্টিনেশ্যনত নিব ক'ত নিব আজি আমাৰ পাৰ্টি হ'ব আৰু ৰাইড হ'ব চ' ইয়াক লগ পাই বহুত ভাল লাগিলে লগ পাম বুলি আশা কৰি আছিলোঁ বহুত দিনৰ পৰা তো আজি লগ পাই গ'লোঁ ফাইনেলি মজা লাগিছে তো এতিয়া ইয়াৰ ওচৰত ইয়াৰ ঘৰত কিবা এটা খাই লৈ আমি ডাইৰেক্ট ওলাই যাম ৰাইডত চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক
তো গাইছ এতিয়া ওলাই দিলোঁ ৰাইডাৰৰ ঘৰৰ পৰা চাইকেল ৰাইডাৰৰ ঘৰৰ পৰা ওলাই দিলোঁ। তো এতিয়া ভাল লোকেশ্যন এটা চাই আমি গৈ আছোঁ। ভাল লোকেশ্যন এটা চাই মানে আজি খানাটো খামগৈ সিয়ে মই। তো গাইছ আৰু অসমৰ পৰিস্থিতি দেখিছে, পানী মানে পূৰা বাঢ়িছে আৰু বৰষুণ এৰা নামেই লোৱা নাই। তো আজিও বতৰ বেয়া, গোটেই মানে পানী আমাৰ লাগি গৈছিলে ন। তো গাইছ আমি পালোহি মেইন জেগাত, মেইন ডেষ্টিনেশ্যন লোকেশ্যন ডেকাচাং, আৰু আমি ইয়াতে খানাটো খাম। তো ডেকাচাঙৰ ছাইডতে এখন ধুনীয়া নৈ আছে, মই আগতে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ হয়তো। তো পূৰা পানী বাঢ়িছে নৈত, বৰষুণৰ পানীৰ কাৰণে পূৰা নৈত পানী বাঢ়ি গৈছে। আৰু এইখনেই হৈছে ডেকাচাং। আৰু চাওক আপোনালোকে ডেকাচাঙৰ ভিউ। ৱাও মস্তি লাগিছে গাইছ, মস্তি লাগিছে। ইয়াতে ৰখি দিম। তো এইফালে পূৰা ধাৰ মাৰি আছে সোঁত, আৰু আমি ইয়াতে মেইন লোকেশ্যনটো ইয়াতে চিলেক্ট কৰিলোঁ। আমাৰ ভাই ইয়াতে চিলেক্ট কৰি দিলে। তো ইয়াতে ৰখিম, আমি ইয়াতে খানাটো খাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা ষ্টাইলত আমি আজি খানাটো বনাই খাম গাহৰিটো। তো চাই থাকক। 2000 years later. তো গাইছ এতিয়া এয়া মোৰ ওচৰত আছে ৰাইডাৰ, চাইকেল ৰাইডাৰ। আৰু তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়া, তোমাৰ ঘৰ ক'ত হয়? নমস্কাৰ সকলোকে মই নমস্কাৰ জনাইছোঁ। মই চাইকেল ৰাইডাৰ ব্লগ, আৰু আজি মোৰ ওচৰলৈ আহিছে আমাৰ লেটছ ৰাইড আমাৰ বিদ্যুৎ। সকলো তেওঁৰ নাম নাজানো এতিয়ালৈকে, কিন্তু লেটছ ৰাইড বুলি জানো বহুত দিনৰ আগৰ পৰা। আমাৰ বিদ্যুৎ বুলিহে নামটো। নমস্কাৰ জনাইছোঁ সকলোকে। আৰু তেওঁ কি সুধিছিলে মই আকৌ এবাৰ সোধাগে। আৰু তোমাৰ কেনেকৈ গ্ৰ' হ'ল চেনেলটো, কেনেকৈ তুমি ইমান ওপৰলৈ বাঢ়ি গ'লা? এইটো কথা মই নাজানো কেনেকৈ গ্ৰ' হ'ল, কিন্তু মই কষ্ট কৰিছোঁ। কষ্টৰ ফল সকলোৱে দেখিছে। আৰু বিশেষকৈ মই নমস্কাৰ জনাইছোঁ তোমাৰ চেনেলৰ দ্বাৰা আমাৰ মিচিঙৰ সকলোতকৈ সকলোতকৈ আগত থকা আমাৰ ইউটিউবাৰ আমাৰ মিচিঙা আমাৰ ৰঞ্জু মিলিকাইক অশেষ ধন্যবাদ জনাইছোঁ। কিয়নো আজি ৰঞ্জু মিলিকাই নোহোৱা হ'লে মই আজি ইয়াত থাকিব নাপালোহেঁতেন, মানে সকলোৱে মোক চিনি নাপালেহেঁতেন চাগে। আৰু তেওঁৰ বাবে অশেষ ধন্যবাদ মই ৰঞ্জু মিলিকাইলৈ। আৰু মোৰ নাম ভৱেন গাম। আচ্ছা। আৰু মোৰ ঘৰ মাজুলী গড়মূৰ টাউন আৰু ফুটুকীত। আৰু মই এতিয়া ক্লাছ 4th চেমত পঢ়ি আছোঁ। আৰু মোৰ কলেজখনৰ নাম হ'ল ৰঙাচাহী কলেজ। আৰু তো গাইছ এইফালে আমাৰ এইজনে ৰাইডাৰে, চাইকেল ৰাইডাৰে তেল চুৰ কৰি পেট্ৰল চুৰ কৰি আনি ইয়াত ঢালিবলৈ লৈছে এতিয়া। আমাৰ এতিয়া জুই জ্বলিব। তো চাই থাকক আপোনালোকে। মেচ ক'ত গ'ল? মেচ বেগতে আছিলে। তো গাইছ এইফালে মেচ উলিয়াইছে, এইফালে আমাৰ এতিয়া জুই জ্বলি গ'ল। তো এতিয়া কেৰাহী দিব লাগে ওপৰত, দি দিয়া কেৰাহীটো। আমাৰ তেলেই নাই। তেল নাই নেকি? হয়, তেলেই নাই। কি হ'ব এতিয়া কেছটো? তেল আনিবগৈ লাগিব। তেতিয়ালৈকে আমি মাংসটো সিজাই লওঁ। অ'কে। তো গাইছ আমাৰ এটা মিষ্টেক হৈ গ'ল, তেল নাছিলে। তো এতিয়া তেল আনিবলৈ যাব। তো তেতিয়ালৈকে আমি মাংসটো বইল কৰি লওঁ। তো এইফালে পানীত লৈ লৈছে, এইফালে পানীৰ পৰা পানী লৈ লৈছে নদীৰ পৰা। তো এতিয়া পানীটো গৰম আছে। তো গাইছ ফাইনেলি এতিয়া আমি কেৰাহীত তেল দিলোঁ আৰু পিঁয়াজ দিলোঁ। এইফালে গাহৰি আছে, গাহৰি দিম। তো এতিয়া বনাই আছোঁ ইউনিক ষ্টাইল, মানে একদম নেচাৰেলি জেগাত ভিডিঅ' হৈছে আৰু বনাইছোঁ মজাকৈ খাম চালিয়াকৈ। এইফালে বিলাহী কাটি আছে আমাৰ ৰাইডাৰ, চাইকেল ৰাইডাৰ। মাংস এপিচ খাই লওঁ, যেতিয়ালৈকে টেষ্টিং কৰা নাই। এতিয়া ভাত খাম। আৰু মই ভাত খালে মোৰ কেমেৰা ধৰি দিব মানুহ নাই, সেইবাবে আপোনালোকে ভাত খোৱা ভিডিঅ'টো নেদেখুৱাওঁ, আপোনালোকে বেয়া নাপাব।
টেষ্টি হৈছে কিন্তু ই বনাইছে মস্তি টেষ্টি বনাইছে গাইছ দুটাই বনাইছোঁ মস্তি লাগিছে গাইছ ৱাও একদম ইউনিক ষ্টাইল পথাৰৰ মাজত A few moments later. তো গাইছ আমাৰ এতিয়া খোৱা বোৱা চব ফিনিছ হ'ল এফালে আমাৰ চাইকেল ৰাইডাৰ আছে চ' চাইকেল ৰাইডাৰ এতিয়া ভিডিঅ' ইমানতে সামৰোঁ বুলি ভাবিছোঁ চব খাই বৈ হৈ গ'ল এফালে আপোনালোকে চাওক নাজাৰা চাওক পানী বাঢ়ি আছে পূৰা তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক আশা ৰাখিলোঁ আমাৰ লেটছ ৰাইড ভাইৰ লগতে মোকো অলপ সহায় কৰক আৰু লেফ্ট ৰাইটৰ ছাবস্ক্ৰাইববোৰে মোকো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ছাবস্ক্ৰাইববোৰে আমাৰ লেটছ ৰাইট কি আছিলে লেটছ ৰাইট ইউটিউব চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ জনাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ' আমি তেওঁ ভিডিঅ' দি থাকিব মই দি থাকিম সকলোৱে আমাক কি দিব লাগিব ছাপৰ্ট দিব লাগিব মৰম দিব লাগিব বাই বাই গাইজ বাই বাই